মজা মোৰ ঝালিছ লাগি আছে মজা লাগিছে জ্বালা হৈছে অলপ বাট টেষ্টটো মজা আছে হেল্ল' দোস্ত আজি মই গৈ আছোঁ মোৰ বেষ্ট ফ্ৰেণ্ডৰ ঘৰত আমাৰ ওচৰতে আছে বেছি দূৰ নহয় তাত যাওঁ সি বোলে বনাই কিবা মেংগ' মহিট' নে মাহাতো মেংগ' মহিট' কিবা জুচ বনাই বোলে নাজানো কি বনায় তে ব'লক তাৰ ঘৰত যাওঁ চাওঁ কেনেকৈ বনায় দেখাব কেনেকৈ বনায় আৰু যদি খাব দিয়ে খাওঁ আৰু নিদিলে নাই আমাৰ ইমান লোভ নাই তে ব'লক এতিয়া সি পদিনা নিব কৈছিলে পদিনা তে উঠাই ল'লোঁ পদিনা আৰু এইটো আমাৰ ঘৰৰ ফেমিলি মেম্বাৰ হয় এইটো এটা তে থৈছোঁ এইটো এতিয়া যাওঁ তাৰ ঘৰত এইটো আজি তাৰ কাৰণে গিফ্ট এইটো দিয়াৰ বদলি যদি সি খাব দিয়ে দিব আৰু তে বলক যাওঁ তাৰ ঘৰত এতিয়া বলক ৰাস্তাই আমাৰ ৰাস্তা চাওক কি মজা বৰষুণ দিলে পুখুৰী হৈ যায় চবফালে উন্নতি এতিয়া পাই গ'লোঁ কেশৱৰ ঘৰ তো বলক ঘৰত মানুহ আছে ন কেশৱজী ভালনে খবৰ তোমাৰ কাৰণে গিফ্ট আনিছোঁ অঁ বঢ়িয়া থেংক ইউ পুৰা পাতা চাতা ৰাখ কৰি কিনে নাইচ থেংকছ ব'লা আজি কি হেৰি মেংগ' মাহাতো নে মহিত আজি মেংগ' মহিত খাব দিবা নাই বনাই আছোঁ মই নিদিলেও নাই বলক কেশৱৰ ঘৰত তে চাওক ই মোৰ ফ্ৰেণ্ড হয় আপোনাৰ হেৰি আমি দুটা মানে স্কুলৰ পৰা কলেজ একেলগে কমপ্লিট কৰিছোঁ আৰু ই কৰি আহিছে কলকাতাৰ পৰা হোটেল মেনেজমেণ্ট তো ই এজন এতিয়া চেফ হয় তেনেকৈ হোৱা নাই কিন্তু হৈ যাব ই মানে মজা বস্তু বনাই থাকে তে আজি কি বনাব আজি মই এটা চফ্ট ড্ৰিংক বনাই তোমাক দিম এইটো হয় মেংগ' মহিট' কেঁচা আমৰ পৰা বনাই মইতো ভাবি আছিলোঁ মেংগ' মাহাতো ই বনাব আজি মেংগ' মহিট' তে ব'লা কিচেন ডাইৰেক্ট কিচেন আলহীক ডাইৰেক্ট কিচেনত আনে ই আজি ক'ব কেনেকৈ বনায় কি লাগে কি লাগে এইটো বনাব লাগিলে মেংগ' মহিটৰ কাৰণে চবকে ইম্পৰ্টেণ্ট বস্তু মেংগ' কেঁচা আম এই কেঁচা আমটো লৈ কিনে কেঁচা বাদাম কেঁচা আম লৈ কিনে এইটো বইল কৰিব লাগিব আৰু বইল কৰাৰ পিছত সেইটো এটা পেষ্ট বনাব লাগিব এনেকুৱা এইটো পেষ্টত মাত্ৰ এতিয়া চিনিয়ে দিয়া আছে আৰু বেলেগ কিবা দিয়া নাই এতিয়া চাই লওক কি দি আছোঁ এতিয়া আমাক লাগে আম ব'লা আম নাই এতিয়া কেঁচা আম লাগে কেঁচা আমৰ পৰা গছৰ পৰা পাৰিব লাগিব তে বলক আৰু আমৰ গছৰ তলত তে বলক সেই আম গছৰ পৰা আম ছিঙিব গৈ আছে কোনডাল আম গছ বাপৰে ইমান ওপৰত আম আছে তলত পৰিছে তলতো পৰি আছে দেখোন আম এয়া আম ল'লে তিনিটা আম নহয় সি আম থৈ দিছে এই বেং গোটেই পৰুৱা ই আম ল'লে এতিয়া আম আৰু পৰা আছে তাতে বোলে এতিয়া যে আম আনিছিলোঁ যে আমখিনি বইল কৰি কিনে পেষ্ট বনালে এইটো এতিয়া পেষ্ট বনাই কিনে কি কৰিবা এতিয়া পেষ্টত চিনিটো ঢালা আছে মানে যেতিয়া পেষ্ট বনাই আছিলোঁ তাতে মানে চিনি এড কৰিলোঁ এতিয়া অলপ নিমখ লাগিব আৰু লাল মিৰ্চৰ গুড়া বেছি জ্বালা হ'ব নেকি না এতিয়া ইয়াতে দিলে নিমখ এটা বস্তু চাব দেই কি হয় এইবিলাক মোৰ নাইফ কাৰোবাৰ মাৰ্ডাৰ কৰি থাকিব খোৱা নিচিনা লাগিছে ইয়াত এখন চাওক এখন আছে এইখনতো এইটো বেছি ইউজ নহয় কাৰণ হেৰি কটা গছ কটা নেকি কেইটা না এইটো কিমা কৰিবৰ কাৰণে মাংস কাটিব এইটো দেখোন ডাঙৰ কিবা হাতী মাংস কাটিবৰ কাৰণে কাম আহিব দিলে জলকীয়া গুড়া নিমখ খাওঁ লাগিছিলে টেষ্ট কৰিবা নেকি
আপোনালোকে ইয়াৰ পৰাই গোন্ধটো লওকচোন কেনেকুৱা লাগিছে চাওক গোন্ধটো এতিয়া কি কৰিম টেষ্ট কৰা এতিয়া না টেষ্ট নকৰোঁ জাল হোৱা নাই নহ'লে হা বেছি জাল হ'ল নেকি জ্বালা কিমান জ্বালা হৈছে বা টেষ্ট কৰাচোন টেষ্ট কৰা নাই হোৱা নহয় জানো ভূমি টেষ্ট ঠিকে আছে অলপ আছে অলপ জ্বালা আছে ইয়াত চাউলবিলাক চব দিয়া হ'ল এতিয়া ইয়াত লাগে এইটো জিৰা জিৰাটো এতিয়া গুড়া কৰিব লাগিব এটা চেফৰ ট্ৰিক আছে যদি তুমি কেতিয়াবা হোল স্পাইচ মানে এইটো খাৰা মছলা নিচিনা কিবা কিবি যদি কেতিয়াবা ইউজ কৰা সেইটো গুড়া কৰিব আগত মানে যদি তোমাৰ ইয়াৰ গুড়াও আছে মোৰ গুড়াও আছে কিন্তু এইটো ইউজ নকৰোঁ কাৰণ যদি তুমি এইটো ফ্ৰেছ এনেকৈ কুটি কিনে এইটো ঢালিলে টেষ্টটো মানে বহুত ভাল আহে আৰু কুটিব আগতে তুমি এইটো ৰোষ্ট কৰা তো এতিয়া ৰোষ্ট কৰিব এতিয়া এই ক'লে যে জিৰা পাউডাৰ আছে কিনা জিৰা পাউডাৰ তো তাত ইমান টেষ্ট নাহে হয়নে অঁ এয়া মানে আপোনাৰ হেৰি এই কি গোটা জিৰা যে সেয়া জিৰা যদি নিজে ভাজি কেনে পাউডাৰ কৰি লয় ন সেইটো টেষ্ট বেলেগ আহে ন হয় তে শুনি লওক আৰু কিবা বনালে আজিৰ পৰা সেনেকৈ বনাব অলপ টেষ্ট বেছি আহিব কিন্তু এইটো গুড়াটো চব্জিৰ আগত নিদিবা মানে চব্জি বনোৱাৰ পিছত দিবা অঁ চব্জি বনোৱাৰ পিছত দিব লাগে এইটো গুড়া তো এতিয়া কৰি আছে আমাৰ ৰোষ্ট কৰি আছে अभी चलते ओके এতিয়া এইটো নিব লাগিব खुना বাপৰে এই নিব লাগিছে কি কিবা মানে কাবাক মাৰি আছে নিচিনা লাগিছে খুন্দি আছে কসমছে ইমান মজা গোন্ধ ওলাই গৈছে ইয়াৰ পৰা গোন্ধ পাই গৈছোঁ ভালকৈ গুড়া হ'ল সেইটো চব পাউডাৰ হৈ গ'ল এতিয়া পাউডাৰখিনি ক'ত দিবা দিম ইয়াত এতিয়া নালাগে ইয়াত আগতে ইয়াৰ কাৰণে কাৰণ গৰম দি আছে অলপ বৰফ চৰফ ইউজ কৰোঁ সেইটো তো বৰফটো ক্ৰাছ কৰিব লাগিব ইয়াৰ বৰফটো গুড়া কৰিব লাগিব মই আজিলৈকে যে বৰফ গুড়া কৰি পোৱা নাই ওলালে ই বৰফ গৰমত বৰফ খাই কিনে পুৰা ঠাণ্ডা লাগি যায় মজা লাগে চাওক এইবিলাক কি আছে এইবিলাক কি আছে কাষ্টাৰ চুগাৰ চিনি গুড়া চেনি গুড়া সেইটো কি হয় এইটো কিবা কিবি বনাই থৈ দিওঁ তাত এই ডেইৰী মিল্কটো কেতিয়া খোৱা হয় সেইটো মানে এই কেতিয়াবা গাৰ্নিছৰ কাৰণে এটা চকলেট থৈ দিওঁ তাত এইটো ডেইৰী মিল্কৰ চকলেট আছে এইটো ডাৰ্ক চকলেটো আছে তো এনেই থোৱা আছে আৰু ক্ৰীম কিবা কিবি বনাই তাতে আছে ইয়াৰ মই এটা বস্তু দেখাই আছোঁ ইয়াৰ ফ্ৰিজটো চাব হা সেই তলৰটো খোলাচোন খোলা নালাগে খোলা ইয়াৰ চাওক আপোনালোকৰ ঘৰৰ ফ্ৰিজটো এনেকৈ থাকে নেকি কওকচোন এবাৰ আৰে মই কিবা কিবি বনাই চব ইয়াতে ভিতৰত চাব হা ভাজা বুট বাদাম কবি কাজু মছলা গোটেই চাউল তাউল গোটেই চববিলাক ভিতৰত আছে এইটো চোৱা মই নিজে নুডল বনাইছিলোঁ ই নিজে নুডল বনাইছে ইয়াৰ এইটো টেকনিক হয় চব বস্তু ফ্ৰিজত ভৰাই থৈ দিয়ে তাৰপিছত যেতিয়া কাম কৰিব একোৱে নাপাবা এতিয়া কৰিব কি এইখিনি পিচিব এনেকৈ কৰি হেৰি বনাই ন গোলা এতিয়া বৰফৰ গুড়া হৈ গ'ল পুৰা এতিয়া লৈ আছে পদিনা এতিয়া অলপ এইটো ক্ৰাছ কৰিব লাগিব কাৰণ এনেই ইয়াৰ ফ্লেভাৰটো নাহে এতিয়া মই যে খুন্দিব আইনা হেৰি খতম কৰি দিব লাহে লাহে কৰিব লাগিব এতিয়া কি কৰিব লাগিব পানী দি কিনে সেইটো ৰিমট লগাম কাৰণ এতিয়া ই পানী লগালে এই গিলাচৰ মুখখনত পানী লগালে এতিয়া চাওক যাদু
এইটো মুখত লগাই দিলে চেনি খাওঁতে নালাগিব মুখত এইটোৱে গাৰ্নিছ কৰিবলৈ এতিয়া লগাই দিলে গ্লাছ দুটা ডেক'ৰেশ্যন কৰিলে তলত আছে পদিনা এইটো হ'ল চেনি গুড়া পানী লগাই কিনে লগাই দিলে এতিয়া কি কৰিবা এটা এইটো মিক্স কৰোঁ অলপ এতিয়া যোনটো মিক্সাৰটো আছিলে আমৰ যোনটো মিক্সাৰ আছিলে সেই এতিয়া দিব এই গ্লাছত ন এতিয়া স্পেচিয়েল ইনগ্ৰিডিয়েণ্টছ আহিব এতিয়া ইয়াত কি আহিব ভেৰি ভেৰি স্পেচিয়েল ইনগ্ৰিডিয়েণ্টছ এতিয়া আহিব বৰফ তাৰ আগতে এইটো গুড়া তাৰ এইটো জিৰা জিৰা গুড়া কৰিছিলে যে সেই গুড়াখিনি জিৰা গুড়া দিলে অলপ মিক্স কৰি দিওঁ এইটো এতিয়া জিৰা গুড়া দি কিনে অলপ মিক্স কৰি দিব লাগিব এতিয়া ইয়াত হ'ব এতিয়া দিব ই বৰফ বহুত ঠাণ্ডা আছে বৰফ বৰফ এইটো খোৱাৰ পিছত পেৰাচিটামল এটা দি দিম তোমাক ঠিক আছে পেৰাচিটামল বেমাৰ হ'ব নেকি এইটো খোৱাৰ পিছত ইমান বৰফ খাই আছে চৰ্দি হ'বই ন এতিয়া কি দিবা চ'ডা এতিয়া দিব ই চ'ডা কেনেকুৱা লাগিব সুধে খালে খাইছোঁ ময়ো আজিলৈকে খোৱা নাই খাইছোঁ এনেকুৱা ফাল্টু কাম মই আজিলৈকে কৰা নাই ই এতিয়া আমাৰ চ'ডা টেষ্ট কৰিব কি হ'ল কি হ'ল কি হ'ল খোৱাচোন এক বটল খাই দিয়া কেনেকুৱা লাগিছে টেষ্টটো কোৱা বেয়া টেষ্ট আছে ইয়াত কাৰ্বন আছে নে নাই শেষ হ'ল কি হোৱাই নাই আমাৰ জুচ মিক্স কৰিব লাগিব এতিয়া ইয়াক মিক্স কৰিব লাগে হৈ গ'ল এতিয়া গাৰ্নিছৰ কাৰণে এতিয়া এইখিনি হৈ গ'ল এতিয়া অলপ ডেক'ৰেশ্যন কৰিব 5 ষ্টাৰৰ ফুডবিলাক না 10% খানা এণ্ড 90% ডেক'ৰেশ্যন শুনিলে আপোনালোকে 5 ষ্টাৰ খাব যাম বুলি ভাবি নাথাকিব তাতে অকল আপোনাৰ থাকিব 10%হে খোৱা বস্তু থাকিব বাকী 90% ডেক'ৰেশ্যন কৰিব সেই ডেক'ৰেশ্যন দি আপোনাৰ পেট নপৰে যেতিয়া বনাম হৈ গ'ল ন হৈ গ'ল দিছ ইজ কল মেংগো আছে ষ্ট্ৰ সোমাই দিলে ষ্ট্ৰ সোমাই দিয়াৰ পিছত হৈ গ'ল তে ইয়াৰ মেংগো মহিটো হ'ল বোলে হ'লনে হৈ গ'ল মেংগো মহিটো অ'কে থেংক ইউ ৱেলকাম মেংগো মহিটো খাব দিলে মই দি দিব বুলি ভাবিছিলোঁ খাইছোৱা ৰ'ব খাই চাওঁ মজা মোক ঝাল বেছি লাগি আছে মজা লাগিছে জ্বালা হৈছে অলপ বাট টেষ্টটো মজা আছে আমাৰ চেফ কেশৱ তো মজা হ'ব ন বঢ়িয়া থেংক ইউ ইয়াকে কয় মেংগো মহিটো আপোনালোকে বনাই খাই চাব তে এতিয়া খাওঁ ৰ'ব এইখিনি তে খোৱা বোৱা হ'ল এতিয়া যাওঁ ঘৰ আৰু আছে আমাৰ কেশৱ মহাশয় তে যাওঁ ন আকৌ আহিবা আকৌ আহিম এতিয়া এডিট কৰিবলৈ আহিবই লাগিব ভিডিঅ'টো এডিট কৰিব আছে ন